নমস্কাৰ, মই পংখী আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালে আছে, মোৰো ভাল। আৰু আজি বহুত বেছি বিজি হ'ব দিনটো, মানে ৰাতিপুৱা সোনকালে উঠিলোঁ 5টা বজাতে, উঠি কৰি গোটেই ঘৰ চৰ চাফা কৰিলোঁ। চাফা কৰি মেলি আকৌ দেহাৰ কাৰণে টিফিন ভাত বনালোঁ। এতিয়া দেহাক ভাত খাব দিছোঁ। তাক স্কুল থৈ মানে আজি এটা শ্বুট আছে মৰিগাঁৱত, তাকে যাম। তাত গৈ কাক লগ পাওঁ, কি কৰোঁ আপোনালোকক সকলো দেখাই যাম। আৰু নিজৰ মানে ভাল লগা কিছুমান কাম কৰিবলৈ হ'লে সেইখিনি কষ্টটো কৰিবই লাগিব। এতিয়া আকৌ মই মাক মাতিছোঁ, কাৰণ আজি মোৰ অহা দেৰি হ'ব, গতিকে মা ৰুমত থাকিব লাগিব, কাৰণ দেহাক স্কুলৰ পৰা আনিব লাগিব, টিউশ্যন আছে। সেইকাৰণে দেহা আকৌ তাত ঘৰত যাব নোৱাৰে, সেইকাৰণে মাকে মাতি দিছোঁ। আৰু দাদাই মানে মাক লৈ আহিব, ৰুমত থ'ব আৰু মোক লৈ যাব মৰিগাঁৱলৈ। সেই তেনেকৈ আৰু কথা চথা পাতি লৈছোঁ, আৰু উপায় নাই, নহ'লে অংক নিমিলেগৈ। গতিকে ব'লক দেহাক দেখাওঁ, দেহাই কি কৰি আছে। কলেজতে ভাত খাই আছে, আৰু এইফালে ড্ৰেছ ৰেডি কৰি থৈ দিছোঁ মই। আৰু এইফালে ময়ো যাবলৈ ৰেডি কৰি থৈ দিছোঁ, বেগ চেগ। দেহা টিফিনটো ভৰাই ল'লা? অ'কে। পানী বটল? অ'কে, চব অ'কে হৈ আছে। এতিয়া সোনকালে খোৱা। আজি বেচেৰা সোনকালে উঠিছে আৰু ন, মোৰ লগতে উঠিব লাগে সোনকালে। এইফালে আমি ৰেডি, আজিৰ দিনটো লগ নাপাম। স্মৃতি হওক, মিছ কৰি থাকিম। আইতা কথা শুনিবা দেই, টাইমত ভাত খাবা, হোমৱৰ্ক কৰিবা, টিউশ্যন কৰিবা, হ'ব? আৰু বেছি দেৰি হ'লে শুই যাবা, অ'কে? এতিয়া দেহাক থৈ আহোঁগৈ। সেইফালে ওলালোঁ আমি, দাদা আহি গ'ল, মা আহিব অলপমান পিছত। ভাত বনাই আছে বোলে। ওলালে নেকি মা? ওলালে? চাই পেলাই চাই দে। মই পালোহি, মানুহ অহাই নাই, আমি আগে ভাগে প্ৰত্যেকবাৰে আমি আগে ভাগে পাওঁহি। প্লেচ শ্বুট হৈ আছে, চৰি মেকআপ হৈ আছে, চৰি অথনি আহি পালোঁ দেই। মেকআপ হৈ আছে, ফুল মেকআপ হোৱা নাই এতিয়াও ন, বাকী আছে। একদম ফাইনেল লুক দেখাব আছে, আৰু লগত আৰু কোনোবা আছে, দেখাম আৰু আপোনালোকক। এইফালে আমাৰ ফাইনেল লুক, সেইফালে লগত আছে পূজা। আজি আমি দুইজনী একেলগে। আৰু কেনেকুৱা লাগিছে আমাক কমেণ্ট কৰি জনাব। আমি ওচৰতে হয়, কিন্তু আমি লগে নাপাওঁ ন। আমি ওচৰে হয় ন, লগ কৰিম দিয়া, একেলগে এটা কাম কৰিম ন, বঢ়িয়া লাগিব, ভাল লাগিব। এইফালে হাই কৈ দিয়া। আজি ফাৰ্ষ্ট টাইম লগ পাইছোঁ ন, বহুত মৰম লগা তুমি দেই। আৰু এটা ভিডিঅ' মই পাইছিলোঁ, মানে তোমালোকৰ কিবা এটা ভাষা আছিলে। আমি যেনেকে কথা পাতো, নিজৰটো মানুহে এৰিব নালাগে, হয় নাই? বহুত ভাল লাগিছিলে মোৰ সেই ভিডিঅ'টো। নিজৰটো নিজৰে আৰু, হয়নে? সঁচাকে বহুত মৰম লগা, বহুত ধুনীয়া। ভাল লাগিলে দেই তোমাক লগ পাই। মোৰো ভাল লাগিলে লগ পাই। দৰ্শক মণ্ডলী, ঐ কণিকা, চাই দিয়া। ঐ কণিকা, ঐ তামোলতী তলতে বহিছে, ই তামোল খাই খাই তাই। ভিডিঅ' কৰিব দিছে,
আগতেও মই এই ষ্টুডিঅ'ত আহিছোঁ আচলতে মণিকা বাই আগতে মোক এবাৰ সজাই দিছিলে এবাৰ মণিকা বাৰ ভণ্টি লগতে ষ্টুডেণ্টো হয় কণিকা বৰা তাই মোক আজি লুকছটো দিছে আৰু আপোনালোকে যদি তাইক কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে বালে মেছেজ কৰি দিলেই হ'ব মণিকা বাৰ আৰু পেজটো আছে বিউটিচিয়ান মেকআপ আৰ্টিষ্ট মণিকা বুলি তাতে আপোনালোকে গৈ মেছেজ কৰিব পাৰে আৰু যদি শিকিবলৈ মন আছে তেতিয়াহ'লে বাৰ লগতে কণ্টেক্ট কৰি ল'ব পাৰে দেই এইফালে আমাৰ শ্বুট শেষ হৈছে আৰু পুৰা ৰীল বনাই আছে ৰীল মেইন হয় নাই ৰীল মেইন The next day. গুড মৰ্ণিং আজি আছে নেক্সট ডে কালি ৰাতি হৈ গ'ল 10টা 10:30মান বাজিলে আৰু ভিডিঅ' নবনালোঁ সেইকাৰণে আকৌ আজি ওলাইছোঁ ওলাই মানে এতিয়া যাম কাৰণ কাইলৈ আছে টিচাৰ্ছ ডে সেইকাৰণে দেহা কিবা কিবি কিনিব টিচাৰ দিবলৈ ন হয় নাই দেহাকো লৈ যাওঁ বোলো আৰু পাৰ্চেলো এটা আহিছে সেইটোও ল'ব লাগিব আৰু দেহাই বোলে নামঘৰতো যায় এপাক সেইকাৰণে ঘৰত এপাক যাব লাগিব ভাবোঁ মানে ঘৰলৈ নাযাওঁ ঘৰলৈ যোৱাটো অকণমান বন্ধ কৰিব লাগিব কিন্তু কিবা নহয় কিবা এটা মানে ওলাই আৰু যাবলৈ হয় নাই দেহাই হোমৱৰ্ক কৰিবলৈ বেগটো আকৌ থৈ যাবা নেকি আকৌ টমটমত বোলা বোলা মোৰ একদম অৱস্থা নাইকিয়া আছে চুলি ধুই দিলোঁ চুলিখিনি শুকুৱাই নাই যেন তেন বান্ধি লৈছোঁ ন বোলা কৈ থাকোঁ ঠিক আছে একদম পাই গ'লোঁ পাৰিছে অকণমান আঙুলিটো খাবলৈ দে মোৰ একো নহয় কলম লৈছোঁ এইফালে আমি আহি আছোঁ একদম পূৰা নামঘৰত কি ভাল লাগিছে ন শুন আৰু গৈ পেলাই অকণমান ৰেষ্ট লৈ আকৌ টিচাৰ্ছ ডেৰ কাৰণে এইবোৰ চব পেকিং কৰিম ন শুন দেহা হেল্প কৰিব হয়নে এইফালে ফাইনেলি ৰাতি হৈ গ'ল মানে এতিয়া আমি পেকিং কৰিম এয়া আছে কলম আৰু এয়া হৈছে ফুল ন আৰু এইটো হৈছে গিফ্ট পেপাৰ কেঁচি চব ৰেডি কৰি লৈছোঁ এতিয়া কি কৰিম আমি পেকিং কৰিম দুইটাই মিলি পেলাই হয় নাই মানে পেকিং কৰি দিম বুলি কৈছিলে হা দোকানতে কৈছে পেকিং অলৰেডি আছে লৈ ল'ব দিছে কিন্তু মানে কি আৰু মোৰ বিশ্বাস নহয় মানে পেকিংটোৰ ভিতৰত আছেনে নাই কলমটো বা কি বা কলম দিছে সেইটো কাৰণে মানে মোকচোন নালাগে দেহাই মই ধুনীয়াকৈ ন মিলি কৰিম আৰু পেকিং অ'কে এতিয়া দেহাই মোক হেল্প কৰিব নো উইচ এনে কৈছে লাষ্ট দেহাই মোক হেল্প নকৰিলে মানে মই হেল্প কৰিবলৈ নিদিলোঁ কি হেল্প কৰিম কৈ আছিলে মই বোলো নালাগে মানে হেল্প কৰিছে তেনেকৈ কেঁচিখন আনি দিছে তাৰপিছত টেপটো আনি দিছে মানে মোক দি আছে আৰু এনেকৈ কাটি দিছে খালি মানে তাক মই লগাব দিয়া নাই কাৰণ আঠাটো আকৌ দিগদাৰ হৈছে মোৰ ন তাত লাগি গ'ল হয় নাই আৰু এইবিলাক দেহাই কি কৰিছে চাওঁ দেখাই দিয়া এয়া সি খেলিছে সেয়া ন কাক দিবা বোলে কোৱা কালি চব আমি চব দিম হয় নেকি চবতছে ভয় কাক লাগে টিচাৰ হা কাক লাগে চবতছে ভয় কাক লাগে যোনে মাৰে হয় নাই তাৰ মানে মাৰ খাইছা কেতিয়াবা খোৱা আৰু ন দুষ্ট কৰিলে হয় নাই খালে ভালহে অঁ এইটো একো ডাঙৰ কথা নহয় আমি আগতে আঁঠু কাঢ়ি থাকোঁ আগতেতো বহুত পিটন দিয়ে দেখা টিচাৰবিলাকে এতিয়া তোমালোকৰ টিচাৰবিলাকেতো বহুত কম পিটন দিয়ে
আগতে আমাক কি কয় জানা বাৰান্দাটো ইফালৰ পৰা সিফাল আগবাঢ়ি যাব দিব এনেকুৱা শাস্তি দিয়ে বাহ কিন্তু আজিকালি টিচাৰে সেনেকুৱা নকৰে আগতে বহুত বেলেগ আছিলে বুজিলা কিন্তু এইবোৰ কেতিয়াও মনত ল'ব নালাগে টিচাৰে সদায় কি কৰে ভালৰ কাৰণে কৰে হয় নাই একোটি মাৰিছে ল'ৰাটোৱে সেইকাৰণে না উগা আচ্ছা উকাৰ এইটো লাষ্ট হ'ব এতিয়া তাৰপিছত ফুলকেইটা দেখাই লগাব আপোনালোকক দেখাম দেই মই ন হ'ব এইফালে আমাৰ লাষ্ট এটা আছে ভাল লাগিছে নাই পেকিং কৰি ভাল লাগিছে বহুত ভাল লাগিছে জানিছে দেই দিয়া এইটো বেকাৰ হ'লচোন একো নহয় দিয়া এটা বেকাৰ হ'ল আৰু বাকী চব ঠিকে আছিলে হয় বেকাৰ এইটো চাগে প্ৰথম বস্তু মানে প্ৰথমটো চাগে হৈ গ'ল ভালকৈ সমানকৈ থওঁ ৰখা এতিয়া ভাল দেখিব কে হেপী টিচাৰ্ছ ডে ইন এডভান্স ন এই গৈ দিছা দেখুৱা দে নাই ভালকৈ পঢ়িবা দেই শুন হ'ব আৰু চবকে সেৱা কৰিবা দেই অ'কে আজি ভিডিঅ'টো সামৰি দিওঁ কালিৰ পৰাই কণ্টিনিউ কৰি আছোঁ কাৰণ সেয়া আৰু মেকআপত গ'লোঁ ন এনেকৈ নিজৰ কামবিলাকো কৰোঁ দেহাৰ কামবোৰো কৰোঁ হয় চবফালে চাব লাগিব গতিকে আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ মায়ে কি কৰি আছে মাক অকণমান সহায় কৰোঁগৈ আজি থাকি কাইলৈ আকৌ যামগৈ আজিলৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ ভগৱানে সকলোকে ৰাখক নতুন এটা ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ বাই বাই